সাংসদ গৌৰৱ গগৈয়ে খিলঞ্জীয়া সংখ্যালঘু লোকৰ ডি ভোটাৰৰ সমস্যা সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন। প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ নেতাসকলৰ। গোৰ্খা সম্প্ৰদায়ৰ ডি ভোটাৰ সমস্যাসমূহ দূৰীকৰণৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই আজি এক সংবাদমেলৰ জৰিয়তে ক্ষোভ উজাৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। সংখ্যালঘু লোকৰ ডি ভোটাৰৰ যি সমস্যা উক্ত সমস্যা সন্দৰ্ভত আজি পৰ্যন্ত কংগ্ৰেছ চৰকাৰে কেতিয়াও খিলঞ্জীয়া সংখ্যালঘু লোকৰ কথা নাভাবিল বুলি সংবাদমেলত সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে। লগতে আগন্তুক নিৰ্বাচনত নিৰ্বাচন প্ৰচাৰৰ বাবে খিলঞ্জীয়া সংখ্যালঘু ৰাইজে কলা পতাকাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও হুংকাৰ প্ৰদান কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে। ইতিমধ্যে আপোনালোক গম পাইছে যে যোৱা 27 ফেব্ৰুৱাৰী 2023 তাৰিখে আমাৰ লোকসভা কলিয়াবৰ লোকসভা সাংসদ গৌৰৱ গগৈয়ে এখন পত্ৰ প্ৰেৰণ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালে যে অসমত থকা যিসকল গোৰ্খাসকল আছিল তেখেতসকলৰ নামত যিসকল ডি ভোটাৰ লাগি আছে তেখেতসকলক ডি ভোটাৰ আঁতৰাই তেওঁ ভাৰতীয় হিচাপে প্ৰদান কৰিব লাগে। কিন্তু আমি এটা বৰ্তমান আপোনালোক গম পাইছে যে লোকসভা সমষ্টি কলিয়াবৰত এই কলিয়াবৰত গৌৰৱ গগৈয়ে 90% সংখ্যালঘুৰ ভোট লৈ তেওঁ সাংসদ হৈছিল। এই কথা আমি নহয়, প্ৰত্যেকজন অসমীয়াই প্ৰত্যেকজন অসমবাসী ৰাইজে জানে। আৰু এটা কথা গম পায় যে আপোনালোকো নিজে জানে যে তেওঁৰ সমষ্টিত বিশেষকৈ গোলাঘাট সমষ্টিত বিভিন্ন ধৰ্মীয় খিলঞ্জীয়া সংখ্যালঘু ৰাইজ আছে, যাৰ কাৰণে ডি ভোটাৰৰ নামত লাখ লাখ টকা খৰচ কৰি তেখেতসকলৰ গোটেই ধন সম্পত্তি হেক কৰি দিলে, কিন্তু ডি ভোটাৰ হৈ আছে। কিন্তু যি সময়ত তেখেতে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে গোৰ্খাসকলৰ কাৰণে মাত মাতিলে আমি ভাল পাইছোঁ যে গোৰ্খাসকলৰ সমস্যাটো সমাধান হ'ব লাগে। তেনে ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ হাজাৰ হাজাৰ ডি ভোটাৰ হৈ আছে। যি সময়ত আমাৰ ইমান সংখ্যালঘু ৰাইজ ডি ভোটাৰ শাস্তি হৈ আছে, ডিটেনশ্যন কেম্পত আছে, তেনে ক্ষেত্ৰত গৌৰৱ গগৈয়ে সেই চিঠি পত্ৰখন লিখাৰ আগত তেখেতসকলে তেখেতৰ কংগ্ৰেছী যিবিলাক আমি গম পাওঁ কিবা মণ্ডল কংগ্ৰেছ কংগ্ৰেছে কমচে কম তেখেতৰ যোগেদি গাঁৱে গাঁৱে এবাৰ ছাৰ্ভে কৰাব লাগিছিল। ছাৰ্ভে কৰাই যে বৰ্তমান সময়ত অসমত কিমান খিলঞ্জীয়া মানুহ ডি ভোটাৰ হৈ আছে তেখেতসকলক এটা নথি তৈয়াৰ কৰি সেই